বন্ধুসকল আমি বৰ্তমান গৈ আছো বিশ্বনাথ চাৰিআলি আপোনাৰ গোল্ড চিনেমালে হয় আজি 24 জুন আৰু এই 24 জুনত অসমীয়া ছবি জগতত আজি এখন নতুন ছবি সংযোজন হ'বলৈ গৈ আছে দাদা তুমি দুষ্ট বৰ সমীৰ বুঢ়াগোহাঁই পৰিচালনাত সমীৰ বুঢ়াগোহাঁই হৈছে মোৰ মামা মই আগতে ভিডিঅ' বনাই আপোনালোকক জনাইছোৱে আজি মামাৰ চিনেমা চাবলৈ মই গৈ আছো মোৰ পৰিবাৰ আৰু লগতে মা গৈ আছে তেলে আপোনালোকক এটাই অনুৰোধ কৰিম আপোনালোকে আহিব আজিৰ পৰা ছবি ঘৰত আহিছে যেহেতুকে অসমৰ প্ৰত্যেকটো ছবি গৃহতে আজি মুক্তি পাইছে দাদা তুমি দুষ্ট বৰ আৰু দুষ্ট বৰৰ লগত এটা বিশেষভাৱে জড়িত কথা যে কিশোৰ আপোনালোক সকলোৱে জানে এজন খুব জনপ্ৰিয় অভিনেতা কিশোৰ দাস বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে এটা বিশেষ ৰোগত আক্ৰান্ত হৈ আপোনালোকে সকলোৱে সেই বিষয়ে অৱগত মই তাক বহলাই ক'ব বিচৰা নাই কিশোৰ দাস আমাৰ মাজলৈ আকৌ উভতি আহিব পাৰে আমি যাতে তাক অকণ সাহস দিব পাৰো সেইকাৰণে আপোনালোকে চিনেমাখন চাব হেতু এটা মোৰ অনুৰোধ থাকিলে মোৰ চেনেলটো ভিউৱাৰ্ছ সকললৈ আৰু যাতে চিনেমাখনৰ লগত জড়িত প্ৰত্যেকজন কলা কৌশলীৰ লগতে পৰিচালক প্ৰযোজক অভিনেতা অভিনেত্ৰীক মই শুভকামনা জনাইছো আৰু ছবিখনৰ লগত এটা সিডুৱেলত ময়ো বিশেষভাৱে জড়িত আছিলো খুব ভাল লাগিছে আসলতে এই কাৰণেই ভাল লাগিছে অসমীয়া চিনেমাৰ অকমান জয়যাত্ৰা আৰম্ভ হৈছে আৰু লগতে মোৰ মামাৰ ছবি আৰু বিশেষকৈ কিশোৰলৈ অকণমান আমি মৰম যাচিবলৈ গৈ আছো বুলিয়ে কৈছো তাৰ কাৰণে ছবিখন আসলতে চাবলৈ বিৰাট আগ্ৰহেৰে আহি আছো আপোনালোকো আহিব আমি এতিয়া নাগশংকৰ পৰা ওলাইছো অকমান সময়ৰ পিছত চতিয়া পাম তাৰপিছত বিশ্বনাথ চাৰিআলি আজি শুক্ৰবাৰ আজি মুক্তি লাভ কৰিছে এই চিনেমাখনে অসমৰ প্ৰত্যেকটো ছবি গৃহত দাদা তুমি দুষ্ট বৰ আমি অকমান সময়ৰ পিছতে গৈ পেলাই চতিয়া চেণ্টাৰ পামহি এইখিনিতে মই এটা মানে আপোনালোকক জনাব বিচাৰিছো যে এই ছবিখনত অভিনয় কৰিছে চতিয়া সমষ্টিৰ মাননীয় বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত পদ্ম হাজৰিকা দেৱ আৰু বহুত কেইজন চতিয়াৰ বিশিষ্ট অভিনেতা আছে এটা সময়ত বিকুদৰ বৰুৱা খ্যাত আপোনালোকে সকলোৱে জানে জ্যোতি ভূঞা ছাৰ আছে এজন বিশিষ্ট অভিনেতা দেৱানন্দ শইকীয়াকে আদি কৰি সাগৰ দুৱৰা এজন বিশিষ্ট অভিনেতা চতিয়াৰে আৰু ইয়াতে অভিনয় কৰিছে আপোনালোকে সকলোৱে ইতিমধ্যে গম পাইছে যে অৰূপ বৰা এটা বৰ বেলেগ চৰিত্ৰত দেখিবলৈ পাব কমেডি চৰিত্ৰ কৰিছে তাৰপিছতে আপোনাৰ আলিস্মিতা আছে তনভি শৰ্মা আছে তা সকলোৱে চিনি পায় আৰু আছে আপোনাৰ পদ্মনাভ গোস্বামী আছে পদ্মনাভ গোস্বামী আপোনালোকে চিনেমাখন খুব বেলেগ এটা মজা পাবলৈ যাব এটা গাঁৱলীয়া এটা ধুনীয়া পৰিৱেশ আপোনালোকে তাত দেখিবলৈ পাব আৰু আমাৰ এই অঞ্চলতে যিহেতুকে নৰ্থ বেংকতে প্ৰায়খিনি শ্বুটিং ইয়াতে সম্পন্ন হৈছে একদম খুব ধুনীয়া লোকেশ্যন আমাৰ ইয়াতো আছে ছবিখনৰ জৰিয়তে মামাই সেইটো এটা দেখুৱাবলৈ বিচাৰিছে খুব ভাল লগা নিজৰ ঠাইখনক অকণমান প্ৰতিনিধিত্ব কৰিছে চাই পেলাই খুব ভাল পাব ইতিমধ্যে আমি চতিয়া হাই ছেকেণ্ডাৰী স্কুল পাইছোহি আমি অকণমান সময়ৰ পিছতেই পামগৈ ঘিলাধাৰী দলং এই ঘিলাধাৰী দলঙৰ পিছতে আমি পাই যাম প্ৰতাপগড় বাগান প্ৰতাপ সিংহই এটা গড় বনাইছিলে এই গড়টোৰ নামেৰেই নামাকৰণ হ'ল প্ৰতাপগড় চাহ বাগিচা আৰু কিশোৰৰ আশু আৰোগ্যৰ কাৰণেই আপোনালোকে তাক অকণমান মৰম দিয়ক এই চিনেমাখন চাই পেলাই সি যাতে গম পায় যে আচলতে চিনেমাখন চাই ৰাইজে সফল কৰিছে আৰু তেতিয়া সি বহুত এটা এনাৰ্জি পাব আৰু তাৰ বেমাৰটোৰ সৈতে যুঁজিবলৈ অকণমান সি সাহস পাব মই এইটোৱেই আশা কৰিম আৰু এয়া চাওক আমি প্ৰতাপগড় চাহ বাগিচাৰ মাজে মাজে আহি আছো আপোনালোকক দেখুৱাইছো চাওক আৰু আজি চাবলৈ আহিছে মোৰ লগত চিনেমা এয়া মোৰ সহধৰ্মিনী আৰু মা আহিছে মা তই ভাইৰৰ চিনেমাৰ কথা কি কবি ক তোৰ চিনেমা চাবলৈ আহিছো দাদা তুমি দুষ্ট বৰ সকলো ৰাইজকে আহ্বান কৰিছো যাতে চিনেমাখন চাই আৰু কিশোৰৰ আৰোগ্য হয় যাতে সেইটোৱে কামনা কৰিলো কিশোৰ দাসৰ তেনে বন্ধুসকল আপোনালোকে চাই থাকিব আমি প্ৰতাপগড় চাহ বাগিচাৰ মাজে মাজে আহি আছো অকণমান সময়ৰ পিছতে আমি গৈ পেলাই আপোনাৰ বিশ্বনাথ চাৰিআলি সতৰূপা কমপ্লেক্সত অৱস্থিত এই পাভৈ ডিজিটেল চিনেমা হলত আজি দাদা তুমি দুষ্ট বৰ চাম 5টা বজাৰ পৰা
মই চিনেমাখনৰ লগত জড়িত এজন বিশেষ ব্যক্তিৰ কথা ক'বলৈ ওলাইছোঁ, দেৱজিৎ সেনাপতি। তেখেতৰ ঘৰ হৈছে ৰহাত, আৰু দেৱজিৎ দা মোৰ খুব ভাল দাদা বন্ধু। আৰু দেৱজিৎ দাই মই আপোনাৰ প্ৰথম যিটো চিডুৱেল আছিলে তাতে আপোনাৰ প্ৰডাকশ্যনটো চাইছিলোঁ। দেৱজিৎ দাৰ লগত কাম কৰি খুব ভাল লাগিলে। দেৱজিৎ দা এজন পজিটিভ মানে মাইণ্ডৰ মানুহ, আৰু সদায় মানে উৎসাহ দিয়ে, খুব ভাল লাগে, মোক বিৰাট ছাপোৰ্ট কৰে। তো দেৱজিৎ দা, এই চিনেমাখনৰ প্ৰত্যেকজন কলা কৌশলীৰ লগতে আপোনাক মই স্পেচিয়েলি ধন্যবাদ দিছোঁ। আপুনি মোক ইমান ধুনীয়াকৈ ভাইটি হিচাপে আগবঢ়াই নিয়াৰ বাবে থেংক ইউ। তেনেহ'লে বন্ধুসকল, ব'লক আমি বিশ্বনাথ চাৰিআলি সোমাও হৈছোঁৱেই। ইতিমধ্যে SP অফিচ পাওঁ আৰু অকণমান সময়ৰ পিছতে আমি পাই যামগৈ সতৰূপা কমপ্লেক্স। বন্ধুসকল, ইতিমধ্যে গাড়ীখন ইয়াতে পাৰ্ক কৰিলোঁ আৰু এতিয়া চাবলৈ ওলাইছোঁ আমি দাদা তুমি দুষ্ট বৰ এই সতৰূপা কমপ্লেক্সত। আপোনালোকে চাই থাকিব ভিডিঅ'টো, খুব ধুনীয়া পাব বুলি মই আশা কৰিছোঁ। আৰু অকণমান সময়ৰ পিছতে আমি চাম দাদা তুমি দুষ্ট বৰ। এয়া চাওক, দাদা তুমি দুষ্ট বৰ। আজি 24 তাৰিখ, আজি ৰিলিজ হৈছে। আৰু এইজনীও এজনী ছোৱালী, এইজনীয়ে আপোনাৰ চিনেমাখনৰ লগত বিশেষভাৱে জড়িত। তাই এচিষ্ট কৰিছিলে ন? এচিষ্ট কৰিছিলে। ঠিক আছে, কথা পাতিম। ইতিমধ্যে আমি আহি উপস্থিত হ'লোহি দাদা তুমি দুষ্ট বৰ চাবৰ বাবে। আপোনালোকে চাব, আজি ৰিলিজ পাইছে দাদা তুমি দুষ্ট বৰ। আৰু আজি প্ৰথম দিন, আমি আশা কৰিম যে মানে এই চিনেমাখন যাতে সফল হয়। আৰু বহুত প্ৰত্যেকজন ব্যক্তিলৈ আৰু শুভেচ্ছা জনাইছোঁ। আহক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। অকণমান সময়ৰ পিছতে আমি হলৰ ভিতৰত সোমাই যাম, চাই থাকিব আপোনালোকে। যোৱাকালি দাদা তুমি দুষ্ট বৰ চালোঁ আৰু খুব ধুনীয়া লাগিলে। আপোনালোকে এক মুহূৰ্তৰ বাবেও মানে হলৰ ভিতৰৰ পৰা উঠি আহিবলৈ মন নাযাব। সঁচাকৈ পূৰা মনোৰঞ্জন ধৰ্মী এখন ছবি, আৰু সকলোৱে যাব, পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ লগত একেলগে বহি চাব পাৰিব দাদা তুমি দুষ্ট বৰ। সকলোৱে সুন্দৰ অভিনয় কৰিছে, বিশেষকৈ কিশোৰৰ কথাটো ক'বই লাগিব। কিশোৰে বহুত ধুনীয়া অভিনয় কৰিছে। আৰু এটাই অনুৰোধ কৰিম, ময়ো সেই কামটো কৰা নাই, হলৰ ভিতৰত যাতে কোনো আপোনাৰ ভিডিঅ' নকৰে, কাৰণ সেইটো এটা আইন বিৰোধী কাম। সেইকাৰণে ময়ো কৰা নাই। আৰু আজি মই শেষৰ অংশটো আহি ঘৰৰ পৰা বনাই দিছোঁ। আপোনালোকে চাই থাকিব মোৰ চেনেলটো, আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটোও ছাবস্ক্ৰাইব কৰি দিব, আৰু চিনেমাখনো চাবলৈ যাব। ধন্যবাদ।